আসসালামু আলাইকুম ওরহমতুল্লাহি বারকাতুহু বিসমিল্লাহির রহমানির রহিম। গাইজ আশা কৰিছোঁ মহান আল্লাহ তালাই আপোনালোকক বহুত ভালে ৰাখিছে আৰু গাইজ ময়ো ভালে আছোঁ। গাইজ আজি এটা চিম্পল ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ সন্মুখত। আশা কৰিছোঁ সকলোৱে ভাল পাব ভিডিঅ'টো। গাইজ ভিডিঅ'টো শ্বৰ্ট হ'ব, সকলোৱে লাষ্টলৈকে দেখিব। তো গাইজ ভিডিঅ'ৰ টপিকটো হ'ল আমি যেতিয়া আইনাৰ সন্মুখত আহোঁ আমি কি দোৱা পঢ়িব লাগে, মানে চিম্পল হিচাপত আমি যেতিয়া আইনা দেখোঁ তেতিয়া আমি কি দোৱা পঢ়িব লাগে। গাইজ এটা ৰিকুৱেষ্ট থাকিল সকলোৰে ওচৰত, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক এটা কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যদি ভাল লাগে, আৰু আপোনালোকৰ মতামত কমেণ্টত জনাব। তো গাইজ আমাৰ ভিডিঅ' আৰম্ভ কৰোঁ। ভিডিঅ'ৰ টাইটেল হ'ল আইনাৰ মুখ দেখিলে কি দোৱা পঢ়িব লাগে। আইনাৰ মুখ দেখিলে নহয়, মানে আইনাত নিজৰ মুখ দেখিলে কি দোৱা পঢ়িব লাগে। গাইজ মাফ কৰিব, আমাৰ ভিডিঅ' আৰম্ভ কৰোঁ। চিম্পল দোৱা, আল্লাহুম্মা আনতা হাসানতা খালকি ফাহাছিন খুলকি। অ'কে, চিম্পল দোৱা, অলপ হাৰ্ড লাগিব পাৰে প্ৰথমত আপোনাৰ, মই আকৌ কৈ দি আছোঁ। আল্লাহুম্মা আনতা হাসানতা খালকি ফাহাছিন খুলকি। তো গাইজ চিম্পল দোৱা, এইটো পঢ়িব। গাইজ এইটোৰ অৰ্থ অলপ কৈ দিওঁ, মানে নিশ্চয় আপোনালোকে ভাল পাব, উপকাৰ হ'ব। গাইজ এইটোৰ অৰ্থ হ'ল যেন আল্লাহ আপুনি আমাৰ মুখমণ্ডল আৰু নুৰাৰে ভৰ্তি কৰক, মানে আৰু নুৰানি কৰক, দেখাত ধুনীয়া কৰক, আৰু আপুনি আমাৰ চৰিত্ৰক ভাল কৰক। তো গাইজ এনেকুৱা এটা চিম্পল অৰ্থ। আশা কৰিছোঁ সকলোৱে নিজৰ জীৱনত এইটো দোৱা আনিব। তো গাইজ আজিলৈ ইয়ালৈ থাকক, আৰু সকলোৱে মোৰ ৰিকুৱেষ্ট মুতাবিক ছাবস্ক্ৰাইব, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আজিলৈ ইয়ালৈ থাকক। আল্লাহ হাফিজ।